আজিকালি সকলোবোৰ এণ্ড্ৰইড ফোনত GPS অপশ্যনটো ছেটিংছত থাকে, কিন্তু এই GPS কেনেদৰে কাম কৰে? যেনেকৈ ধৰক আপুনি থকা জেগাখিনিৰ আপোনাক সঠিক লোকেশ্যন দেখাই দিয়ে। আপুনি ধৰক কিবা জেগা চিনি নাপায়, আপুনি সেই জেগাটোত যাব খোজে, তেতিয়া আপোনাক সেই জেগাটোলৈ গ'লে আপোনাৰ কিমান দেৰি লাগিব, সেই জেগাটো কিমান কিলোমিটাৰ, আপোনাক সকলোবোৰ তথ্য দেখাই দিয়ে। কিন্তু এই GPS এইবোৰ কাম কেনেদৰে কৰে? তো জানিবলৈ বুজিবলৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। GPSটো আৱিষ্কাৰ হৈছিল 1970 চনৰ পৰা 1980 চনৰ মাজৰ ভাগত। আৰু GPSৰ ফুল ফৰ্ম হ'ল গ্ল'বেল পজিশ্যনিং ছিষ্টেম। US চৰকাৰে কিছুমান ছেটেলাইট লঞ্চ কৰিছিল, আৰু সেই ছেটেলাইটবোৰ সিহঁতৰ আৰ্মি নেভিগেশ্যন পাৰপাছৰ কাৰণে। তাৰপিছত 1983 চনত ৰাছিয়াই মিছাইল এৰিছিল, আৰু ভুলতে সেই মিছাইলটো যাই এখন প্লেনত লাগিল, আৰু সেই তেতিয়াৰ পৰাই US চৰকাৰে সকলোবোৰ পাব্লিকৰ বাবে GPSটো এভেইলেবল কৰিছিল। কিন্তু সেইখিনি সময়ত GPSটো ইমান এডভান্স নাছিল, ইমান কাৰেক্ট নাছিল। তাৰপিছত 2020 চনত পুৰা ভালদৰে GPSটো সকলো পাব্লিকৰ বাবে লঞ্চ কৰি দিল। আৰু 2005 চনৰ পৰা 2015 চনৰ ভিতৰত US এয়াৰফৰ্চে 50টা ছেটেলাইট লঞ্চ কৰিছিল, আৰু সেই তেতিয়াৰ পৰাই আমাৰ GPSটো বেছি টেকন'লজি বেছি এডভান্সড হ'ল, আমাক কাৰেক্ট লোকেশ্যন দেখাই দিয়ে। কিন্তু এতিয়া কাম কেনেদৰে কৰে? আমাৰ পৃথিৱীৰ ওপৰত কিছুমান ছেটেলাইট থাকে, আৰু সেই ছেটেলাইটবিলাকৰ লগত কিছুমান এটমিক ক্লক থাকে, কিছুমান ঘড়ী। আৰু এই ঘড়ীবোৰ 100 বছৰ পুৰণা হ'লেও আপোনাৰ 1 ছেকেণ্ডো ইফাল সিফাল নহয়। 100 বছৰ যদি পুৰণি হৈছে এই ঘড়ীবোৰ সঠিক টাইম দেখাই থাকিব আপোনাক, 1 ছেকেণ্ডো ইফাল সিফাল নহয়। সেই ছেটেলাইটে কিছুমান ছিগনেল পঠিয়ায়, আৰু সেই ছিগনেলবোৰ আমাৰ GPSে ৰিচিভ কৰে, আৰু ৰিচিভ কৰি আমাক সঠিক লোকেশ্যন দেখায়। কিন্তু GPSে আমাক সঠিক লোকেশ্যন দেখায়, আৰু যদি ধৰক তিনিটা ছেটেলাইটৰ যদি ছিগনেল GPSে ল'ব পাৰে, তেতিয়াহ'লে আপোনাক সঠিক লোকেশ্যন দেখাব পাৰে, আপুনি কোনখিনি জেগাত আছে তাৰে সঠিক লোকেশ্যন। আৰু যদি চাৰিটা ছিগনেল যদি GPSে ৰিচিভ কৰিব পাৰে, তেতিয়াহ'লে আপোনাক সমুদ্ৰৰ তলৰ পৰা কিমান ফুট ওপৰত আছে তাৰেও আপোনাক সঠিক তথ্য দেখাব পাৰে। এতিয়া আপুনি ধৰক ক'ৰবাত বাইক চলাই, ধৰক গাড়ী চলাই ক'ৰবাত যাই আছে, তেতিয়াহ'লে ধৰক আপুনি GPSটো চাই যাই আছে, গুগল মেপত আপুনি চাই যাই আছে। যদি আপুনি গাড়ীখন স্পীডত চলায়, তেতিয়াহ'লে আপোনাৰ GPSটো বেছি ফাষ্ট ৰিফ্ৰেছ হ'ব লাগে, কাৰণ বেছি ফাষ্টত সেই ছিগনেলবোৰ বিচাৰিব লাগে, তেতিয়া বেছি ফাষ্টত ছিগনেল বিচাৰিব লাগে। আৰু তাৰ ফলত আপোনাৰ মোবাইলটো বেছি গৰম হয়, আৰু মোবাইলটোৰ চাৰ্জ বেছি পুৰা যায়। তো আগলৈকে বৈজ্ঞানিকবিলাকে এনেকুৱা ভাবিছে যে আপোনাৰ মোবাইলৰ চাৰ্জবোৰ কম খৰচতে আপোনাৰ কম খৰচ হয়, আপোনাৰ মোবাইলটো বেছি গৰম নহয়। সেইবাবে বৈজ্ঞানিকে আৰু এনেকুৱা টেকন'লজি বিচাৰি আছে। তো ভিডিঅ'টো আজি এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব। এইখিনিতে থকা SB চিম্বলটো ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে এনেকুৱা ভিডিঅ' আপোনালোকে সোনকালে পাই থাকিব।